ঈশ্বৰ আছেনে? হয়, ঈশ্বৰ আছে। আমি জানো যে কণীৰ ভিতৰত বিজলুৱা পদাৰ্থ থাকে। জীৱই কণীৰ পৰাৰ পাছত এক নিৰ্দিষ্ট সময়ৰ পাছত কণী ফুটি পোৱালি ওলায়। কণীৰ ভিতৰত জীৱটো কেনেকৈ সোমাল? কেনেকৈ বিজলৰ পৰা জীৱদেহৰ সৃষ্টি হ'ল? কণীত ফুটা নাথাকে তেনেহ'লে জীৱটোৱে কেনেকৈ উশাহ নিশাহ লৈ আছিল? কি এনে শক্তিৰ প্ৰভাৱত কণী ফুটাই প্ৰাণীটো বাহিৰ হ'ল জীৱিত অৱস্থাত? আমি পানীৰ তলত উশাহ ল'ব নোৱাৰোঁ। পানীৰ তলত উশাহ ল'লে নাকেৰে পানী সোমাই মৰি যাম। সাঁতুৰিব নাজানিলে পানীত ডুবি উশাহ ল'ব নোৱাৰি মৰি থাকিম। মাতৃগৰ্ভত পানীৰ মাজত জীৱই কেনেকৈ জীয়াই থাকে? মাতৃগৰ্ভত জীৱই জীয়াই থকা সময়ত তেওঁলোকৰ নাকৰ পৰা বাহিৰলৈ কোনো ধৰণৰ নলী বা পাইপ নাথাকে। পানীৰ মাজত জীৱই কেনেকৈ উশাহ নিশাহ লয়? এয়া সৃষ্টিকৰ্তাৰ মহিমা নহয়নে? ঈশ্বৰক আপুনি মই সাক্ষাতত দেখা নাই, তাৰ মানে ঈশ্বৰ নাই নেকি? আমাৰ চাৰিওফালে থকা জীৱিত প্ৰাণীবোৰৰ মৃত্যু হ'লে আমি প্ৰাণ বা আত্মা নেদেখোঁ। চিৰদিন কোনো পৃথিৱীত জীয়াই নাথাকে। আত্মাক আমি ধৰি ৰাখিব বা প্ৰাণীক জীয়াই ৰাখিব নোৱাৰোঁ। এই ব্যৱস্থাটো কেৱল সৃষ্টিকৰ্তা বা পৰমাত্মাৰ অধীন। আত্মা আমি চকুৰে নেদেখিলেও আপুনি মই জীৱিত বুলি মানি ল'বলৈ বাধ্য। বতাহ চকুৰে নেদেখিলেও আছে বুলি মানি ল'বলৈ বাধ্য, কাৰণ বতাহ আমি সেৱন কৰি জীয়াই আছোঁ। বতাহে ধুমুহাৰ ৰূপ ল'লে প্ৰমাণো পোৱা যায়। মানুহে বা স্থলচৰ জীৱই পানীত পৰিলে উশাহ ল'ব নোৱাৰি অক্সিজেন নাপাই মৰে, অথচ একেই পানীতে হাজাৰবিধ জীৱ জীয়াই আছে। এয়া সৃষ্টিকৰ্তাৰ চমক নহয়নে? কেতিয়াবা ভাবি চাইছেনে? স্থলচৰ প্ৰাণীসমূহে হিচাপতকৈ বেছি নিমখ খালে মৰে, অথচ সাগৰৰ লুণীয়া পানীত অগণন প্ৰাণী জীয়াই আছে। পৰমাত্মাৰ কি মহিমা আমি বুজিব নোৱাৰোঁ। বিজ্ঞানে বহুত কৰিছে, কিন্তু জীৱ ধৰি ৰাখিব পৰা নাই। তাৰ মানে আত্মাৰ ওপৰতো কোনোবা এক পৰম শক্তি আছে, যাক আমি পৰমাত্মা বুলি কওঁ। একেডৰা মাটিতে যি ধৰণৰ ফল ৰোৱা হয় তাৰেই সোৱাদ পোৱা যায়। মাটি একেই, কুঁহিয়াৰ ৰুলে কুঁহিয়াৰৰ মিঠা সোৱাদ পাব, জলকীয়া ৰুলে জ্বলাৰ সোৱাদ পাব, কেৰেলা ৰুলে তিতা লাগিব। একেই মাটি, মিঠা জ্বলা তিতা গুণটো ক'ৰ পৰা আহিল বাৰু? সৰিয়হ গুটিত তেল ক'ৰ পৰা জমা হ'ল? সৰিয়হ ৰোৱা মাটিডৰাততো তেল নাছিল। এয়া সৃষ্টিকৰ্তাৰ সৃষ্টিৰ ৰহস্য নহয়নে? ঈশ্বৰ আছে বাবেই মহাপুৰুষসকলৰ জন্ম হৈছে। তেওঁলোকৰ চেষ্টাত নামঘৰ, মন্দিৰ, মছজিদ, গুৰুদ্বাৰ, গীৰ্জাৰ নিৰ্মাণ হৈছে। এই ধৰ্মস্থানবোৰলৈ গৈ আমি শান্তি পাওঁ। ৰামায়ণ, মহাভাৰত, শ্ৰীমদ ভাগৱত গীতা, কোৰাণ, ত্ৰিপিটক, বাইবেল গ্ৰন্থ চাহেবৰ দৰে পুথিসমূহে ঈশ্বৰ থকা বা পৰমাত্মাৰ বিষয়ে ইমানবোৰ যুক্তি দাঙি ধৰি প্ৰমাণ দিয়াৰ পাছত ঈশ্বৰ নাই বুলি ক'ব নোৱাৰি। সৃষ্টিকৰ্তাৰ ৰহস্য আমি বুজি নাপাওঁ, কিন্তু আমি সকলো তেওঁৰ অধীন। কেৱল চেষ্টা, বিচাৰ, বুদ্ধি, বিবেক, মন, ধ্যান, গুণ, খং, লোভ, অহংকাৰ, আশা, নিৰাশা, যত্ন, ভয়, সংশয়, জ্ঞান এইবোৰ জীৱৰ নিজৰ। এইবোৰ আমি নিজে দমন আৰু বৰ্ধন কৰিব পাৰোঁ। এই অধিকাৰ ঈশ্বৰে জীৱক দিছে। ইয়াৰে অধিকাংশই আকৌ মানুহক দিছে। মানুহ স্বাধীন, সেয়েহে মানুহৰ পাপ পুণ্য আছে। নিজৰ চেষ্টাত মানুহ জীৱশ্ৰেষ্ঠ হ'ব পাৰে আৰু নিকৃষ্ট কৰ্মৰ দ্বাৰা পশুতকৈও নীচ বা নৰাধম হ'ব পাৰে। ঈশ্বৰ আছে বাবে মহাপুৰুষসকলে পাইছে। ভক্তি, ধ্যান, শ্ৰৱণ, কীৰ্তন আদিৰ দ্বাৰা সকলো মনুষ্যই ঈশ্বৰৰ আশীৰ্বাদ পাব পাৰে। তেওঁৰ আশীৰ্বাদ পালে সকলো সম্ভৱ।